Hello guys, welcome back to my YouTube channel News Journey. So आज वीडियो तो बहुत important है. After 6 months of research आमी training period जो part firing तो firing के बेला हेलो. तो केनेका वाला वीडियो तो जाना সম্পূৰ্ণ চাই যাব আৰু ভাবে যদি প্ৰথম আমাৰ চেনেলটো ভিজিট কৰিছিল তেতে চেনেল লাইক কমেন্ট শেয়াৰ কৰি দিব পাৰিব. তো ভিডিও ষ্টাৰ্ট কৰো. আৰু আমি এই দৰে জংগলৰ মাজে মাজে গৈ আছো আমাৰ গন্তব্য স্থানলৈ মানে ফায়াৰিং ৰেঞ্জলৈ আৰু এয়া বন্ধুসকল দেখিছে মোৰ লগত আহিছে তো এয়া হৈছে টাৰ্গেট এখন লৈ এনাখনক টাৰ্গেট বুলি কয় চাই দিয়া এইটো আমাৰ সীমান্ত বহুত সিৰিয়াছ মানে ৰাস্তাটো বহুত বেয়া হয় হেনা বৰষুণ দিছিল সো সেইভাবে আমি এই দৰে বহুত দূৰ খুজকাই আহিছো গাড়ীখন আতৰতে আছে যেহেতু গাড়ী সোমাব নোৱাৰি ৰাস্তাৰ অৱস্থাটো দেখিছে যেহেতু বতৰটো বহুত বেয়া সেইভাবে গাড়ীখন আতৰতে ৰাখি আমি ভাই বন্ধুৰ লগত এই দৰে ওলাই আহিছো মানে টাৰ্গেটবোৰ লৈ আৰু লগতে আৰ্মছ এমুনিশনবোৰ আছে আৰু বহুত মানে সিনচিয়াৰলি আমি এই কাম কৰিব লাগিব যাতে আমাৰ কোনো ক্ষতি নহয় ক্ষতি মানে এইটো কাৰণে কৈছো ইয়াৰ যদি এটা আৰ্মছৰ মানে এটা নটো হেৰাই তেতিয়াহ'লে আমাৰ বহুত পানিশমেন্ট হ'ব সেইভাবে আমি বহুত কেয়াৰফুলি বস্তু আনিবলগীয়া হৈছে কষ্টৰ কথা ভাবিলে হ'ব জানো চাকৰি কৰিবলৈ আহিছে যেতিয়া কষ্ট কৰিবই লাগিব আৰু এইবোৰ হৈছে আপোনালোকে যিবোৰ দেখিছে এইবোৰ ফিগাৰ 11 টাৰ্গেট বুলি কয় ইয়াত গুলি লাগিবই লাগিব মাছবি নহবা আপুনি ফেইল কৰিব কিন্তু আপুনি নহয় পিছে আমিহে ফেইল কৰিম আপুনি ক'ত ফেইল কৰিব দিয়াই নে আপুনি ঠিক আছে এই কি কয় এটা মোক দায়িত্ব দি দিলে মেইন ফ্লেগ এখন দিছে এখন ফ্লেগ এইখন ফ্লেগ মই এটা পাহাৰত মানে সেই সৰু দূৰত পাহাৰটোত তাত মই এই দেখিছে আপোনালোকে বগা বগা পাহাৰটো কাটি থৈছে চ' তাতে মই এখন হোষ্টিং কৰিব লাগিব আমি আহিবৰ পিছৰ পৰা 1 মিনিটৰ বাবে শান্তি পোৱা নাই মানে আমি কিবা নহয় কিবা এটা কৰি থাকিবলগীয়া হৈছে যেহেতু ফায়াৰিঙৰ কথা আছে সন্ধিয়া আগে আমি যাব লাগিব সেইবাবে আমাৰ বন্ধুসকলে বিভিন্ন ধৰণৰ প্ৰয়োজনীয় কামসমূহ কৰি আছে আৰু ময়ো এই ফ্লেগখন লৈ একেবাৰে ওপৰত হোষ্টিং কৰিবলৈ গৈ আছো আৰু যিবোৰ আপোনালোকে ফায়াৰিং দেখিছে এইবোৰ কয় 4x4 ফায়াৰিং টাৰ্গেট বুলি কয় সো এইবোৰত যদি 12 ইঞ্চিত গুলি লাগে পইণ্টৰ পৰা তেতিয়া এটা গ্ৰুপিং ফায়াৰ বুলি ধৰা হয় আৰু এটা গুলিত আপোনাৰ 10 নম্বৰকে আমাক ডিটাৰমিনেশ্যন কৰিছে 10 নম্বৰ পাব বুলি সো ওপৰত এখন লগাবগে লাগিব এই ফ্লেগখন দিয়া বিভিন্ন কাৰণ আছে মানে কোনো যদি ব্যক্তি পাহাৰৰ ওপৰত থাকে তেন্তে গম পোৱা যাব ঠিকই আৰু জীৱ-জন্তুৰ বাবেও মানে দেখিলে যাতে আতৰি যায় আৰু গুলি মাত শুনিলে এনেও গম পাবই কিবা এটা হৈছে এই বিভিন্ন কাৰণত দিছে আৰু ইমান ভালকে নাজানো সো ভিডিওটো চাই যাব হয় দেই আজি উঠিছো মই এনেকে চব কেনেকুৱা ৰেঞ্জ সো ফায়াৰিং ৰেঞ্জে হয়তো এইটো মেপত চালো গুগলৰ সো ইয়াত দেখুৱাইছে দেন এইটো দেওপাহাৰ ফায়াৰিং ৰেঞ্জ বুলি দেখুৱাইছে ইনে কল্যাণী পাহাৰ নে কিবা এটা বুলি কয় এইটো জেগা পাহাৰ নাই বাৰু আগতে চান্স পাবলৈ আহিছে যদিও সো পাহাৰটো ওপৰৰ পৰা চক কেনেকুৱা হৈছে এইফালে আমি ফাইনেলি পাই গ'লোহি তেওঁ খানি আছে গাতটো আৰু মুগুৰিত এখন ফ্লেগ আছে ভাগৰ লাগি গৈছে মানে ইমান ওখ উঠি আহিলোঁ চক আপোনালোকে সেইটো দেখিছে ভালকৈ ভিডিঅ' কোৱালিটিটো অহা নাই তো লাইটটো পোৱা নাই জংঘল গোটেইখন তো ভিডিঅ'টো কেনেকুৱা পালে জনাব আৰু অলপ আছে ভিডিঅ'টো চাব শেষলৈকে জনাওঁ তো কেনেকুৱা লাগিলে তো এটা পাই গ'লো মোৰ বন্ধু হিৰক গগৈ তাই হেল্প কৰিবলৈ আহিছে হিৰক সোনকালে থাকোঁ আজি ভাল লাগিছে নে ভাল লাগিছে ফায়াৰিং কৰিবলৈ আহিছে ফাৰ্ষ্ট টাইম তো 6 মান্থৰ পিছত আফটাৰ 6 মান্থ পাৰ হৈ যোৱাৰ পিছতে আজি যে আমাৰ মিড টাৰ্ম টেষ্ট আছে তো মিড টাৰ্ম টেষ্ট এটা পাৰ্ট হয় ফায়াৰিং বহুত ইম্পৰ্টেণ্ট হয় এইটো পাছ কৰিবই লাগিব তো সকলোৱে শুভেচ্ছা জনালোঁ যিসকলে ফায়াৰিং টেষ্ট দিবলৈ আহিছে আৰু লগতে তেওঁলোকৰ যি আশা পূৰণ হওক গুলিবোৰ লাগক যাতে ভালদৰে আৰু যি চাহতৰ কষ্ট অলপ আৰু যদি মোক টাস্ক দিছিলে সেই টাস্কটো কৰি হ'ল ফাইনেলি যি আমাৰ ফায়াৰিং আছিলে ফায়াৰিং হৈ আছে মানে মই ফায়াৰিং কৰিলোঁ তো ফায়াৰিঙৰ যি মানে প্ৰচেছটো চলি আছে দীঘলীয়া অলপ তো সেইকাৰণে ফায়াৰিং কৰি আছে তো দেখুৱাম জীৱনত আটাইতকৈ ডাঙৰ অভিজ্ঞতা হৈছে এই অভিজ্ঞতাটো মোৰ বাবে প্ৰথমবাৰ ৰিয়েল যেটো আমাৰ আৰ্মছ হাতিয়াৰ হেতু চুবলৈ পাইছিলোঁ আৰু যেটো ৰিয়েল গুলি ফুটাবলৈ পাইছিলোঁ সো ইয়াতকৈ প্ৰাউড ফিল কি হ'ব পাৰে গুলি মুহূৰ্তত বহুতেই মানে প্ৰাউড ফিল হৈছিল নিজক আপুনি যিমানে ভাল চাকৰি নকৰে বা যিমানে যি নকৰে এই বস্তুটো সকলোৰে ভাগ্যত নাথাকে সো সেইকাৰণে প্ৰাউড ফিল কৰিছোঁ নিজক আজি দিনটোৰ বাবে আৰু আমাৰ এনেদৰে যিসকল মানে সাধাৰণ মানুহ সাধাৰণ ল'ৰা পা একজন পুলিচ জোৱান হয় সো এজন আহিছে জিনটো আমাৰ কেটা লাগিলে গুলি তোমাৰ চাইটা আছে তেওঁ চাইটা লাগিলে তোমাৰ কেটা লাগিলে ব্ৰ কেটা লাগিলে 5টা লগালা আৰু তুমি ও 5টা লগালে 5টা গুলি দিছে 5টা গুলিয়ে লগাইছে ভাল হৈছে নে কেনেকুৱা অভিজ্ঞতা ভাল হৈছে ন সাউন্ডটো কিবা আছিল নেকি কান চান কানটো গলা এই যে আমাৰ প্ৰভু বহি আছে হ'ব কেটা লাগিলে বিন্দাস আছে কেটা লাগিলে তোমাৰ হা 5টা
কাণেদি নুশুনা হৈছে নেকি তেওঁলোকৰ কাণ বোলে অকণমান বোলে গৈ গুচি গৈছে কেইটা লাগিলে মোৰ 5টাই লাগিলে খালি 4টা কেনেকৈ লাগিছে অলপ মানে 2 ধুনীয়া শ্বুটাৰ হ'ব ভৱিষ্যতে দেই 50 পাইছেনো তেওঁ নাম্বাৰটো দি দিছে নেকি হয় বাৰু বহুত চাইছিলে চবেই এনেকৈ কৰি আহিছে নিজৰ নিজৰ ফাইং নিজৰ নিজৰ মাৰ্কছবোৰ কিমান পাইছে তেওঁলোকেহে জানে তেওঁলোকৰ মানে কাণত অলপ প্ৰব্লেমেই দিছে চাউণ্ডটো ফাৰ্ষ্ট টাইমৰ বাবে হয়তো বহুতৰ বাবে সেয়া শুভেচ্ছা থাকিল সেইটো ল ফুল ল সেইপা ল সেইপা এটা গিফ্ট দি দিছোঁ দেই থেংক ইউ যিসকল ফাইং কৰি আহিছে তেওঁলোকে অকণ ছাইডত বহিছে আৰু যিসকলে কৰা নাই তেওঁলোক আগত আছে দেখিছে গৈ পেলাই এইটো পাহাৰটো তাতে আমাৰ টাৰ্গেট আছে এতিয়া আহি গ'ল মেইন বস্তুটো মানে খোৱাটো বিশ্বাস কৰক 4টা বজাত আমি ট্ৰেইনিং চেণ্টাৰৰ পৰা ওলাইছিলোঁ তাৰ পিছৰ পৰা এটোপাল পানী কোনো এটা ল'ৰাই খাবলৈ পোৱা নাই আৰু ফায়াৰিং হোৱাৰ পিছতহে আমাক এইদৰে খাবলৈ দিছে খাবলৈ বিশেষ বুলিবলৈ নাই কল ডিম আৰু লুচি ভাজি পানী বটল এটা লগত দিছে সেয়াই আৰু যদি ভিডিঅ'টো ভাল লাগিল তেন্তে এটা লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব চ' আজিলৈ লৈছোঁ বাই বাই থেংক ইউ ছ' মাছ